হেল্ল' গাইজ, খবৰ কেনেকুৱা আপোনালোকৰ? আজি যিহেতু গাঁৱত হুঁচৰি দিব, সেইকাৰণে ভাত চাত খাই মেলি ওলাই যাব লাগিব। আৰু এতিয়া কণী ভাজি লওঁগৈ। চাই থাকক ভিডিঅ'টো একেলগে, অলপো ক্লিপ নকৰাকৈ কণী ভাজি লওঁগৈ বোলক। এয়া কণী ইয়াতে আছে। এইটো কণী দুটা গুচালোঁ, এতিয়া এইটো এবাম। চ' গাইজ, ফাইনেলি ভাত খাই হৈ গ'ল। এতিয়া মানে ফুলত পানী অলপ দিলোঁ, চাই থাকক। এইটো হৈছে কি ফুল বুলি কয়, ব্ৰাছ ফুল বুলি কয়। এইটো ব্ৰাছডাল নিচিনা ফুলে, সেইকাৰণে এইটো ব্ৰাছ ফুল বুলি কয়। এইটো হৈছে বহুত ওখ হয়, 1 বছৰ হৈ গ'ল এইটো ৰোৱা। তো গাইজ, পানী দি হৈ গ'ল। এতিয়া মানে আমাৰ ঘৰত কি কি ফুল আছে আপোনালোকক দেখাম। এইটো হৈছে পিঁয়াজ ফুল বুলি কয়। এইটো নাম নাজানো, পিঁয়াজ ফুল বুলি কয় এইটো। কি জানো, কচু ফুল চাওক, এইটো কচু ফুল। এইটো ফুল ভাল লাগে, ৰং বিৰঙৰ, কিন্তু ফুল নুফুলে, অকল পাতটোৱে ফুল নিচিনা মানে। এইটো ফুল আছে, এইটো চাওক, এইটো। গুড মৰ্ণিং গাইজ। আজি মই কালি মানে ভিডিঅ'টো বনাব নাপালোঁ, সেইকাৰণে আজি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিম। চাই থাকক ভিডিঅ'টো শেষলৈকে।
হেল্ল' গাইজ, ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।